দিব্য শুভ্র জ্যোতিষ্মা প্রকৃতির নান্দনিক সৌন্দর্যৰে মহিয়া এই কৈলাসৰ শুভ্ৰ শিখৰতে বাস কৰো আমি জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰে। পৰম ব্ৰহ্মই আমাক কৰিছে স্বজন জীৱ সংহাৰৰ হেতু। সেয়েহে অনধিকালৰে পৰা সংহাৰ দায়িত্ব পালনেৰে ভক্তগণৰ আকুল আহ্বানে আমাৰ কঠিন হৃদয়ত কৰোণাৰ উদ্ৰেক তোলে। মনোমত বল প্ৰদান কৰি জাগ্ৰতিক ইচ্ছা পূৰণ কৰো ভক্তগণৰ। আজিও মত্যৰ এক ভক্তক স্ফীত বৰ প্ৰদান কৰি কৈলাসত প্ৰত্যাৱৰ্তন আমাৰ। যাওঁ আমি নৈমিত্তিক কাৰ্য কৰি সম্পাদন পাৰ্বতীৰ সমে কৰগৈ নিৰ্গুণ হৰিৰ কথন।